আমাৰ ধুনীয়া ঘৰৰ পৰিৱেশ। ৱেলকাম টু মাই ইউটিউব চেনেল। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি দেৱালী সকলোকে শুভকামনা জনালোঁ দেৱালী হয়। আৰু মই দেখিছে আছুতীয়াকৈ বহি থাকিব লগা হৈছে, কাৰণ জানিছে চাগে কিয় আছুতীয়াকৈ বহি থাকিব লগা হৈছে, কাৰণ মাইকী মানুহৰ এইটো মাহেকীয়া আছে। সেইটো কাৰণে মই আজি দেৱালীৰ উপভোগ তেনেকৈ কৰিবলৈ নাপাম, আঁতৰে থাকিব লাগিব। চুমে কেনেকৈ ধৰণৰ উদযাপন কৰে সকলোকে আপোনাক দেখাই থাকিম, আৰু মইতো লাগিবলৈ নাপাওঁ, সেইটো বহুত দুখ। আৰু এইবোৰ উৎসৱবিলাকত এনেকৈ লাগিবলৈ নাপায়, ভাল নালাগে, নিজেই কৰিব পাব লাগে। হ'লেও উপায় নাই, এইটো আমাৰ প্ৰকৃতিৰ নিয়ম মানি চলিবই লাগিব। চ' আহক দেখাই থাকোঁ সকলোকে কেনেধৰণে উদযাপন কৰিলোঁ। এয়া বম ফুটাই আমাৰ হাজবেণ্ড দৌৰিব চাবচোন দেই, পাপু ভয় পেটোৱা। এয়া দৌৰিছে, ইফালে দৌৰিছে, ইফালে বম ফুটিব এতিয়া। মই আঁতৰে আছোঁ। গাই পাই লগাইছে এইয়া আন্ধাৰ গান লাগিব। এইফালে Happy Diwali. Bye bye.